Good morning. এই হাঁহিলা আমাৰ পাগলা কেইটা এই চাও চবেই ৰাতিপুৱাই পুৱাই 4টা বজাত অৱস্থা বেয়া ৰেডি ক'ত যাবি দাৰ্জিলিঙৰ কাৰণে ৰাতিপুৱা টোপনি নামাৰিলে বাপুলি ই জয়ন্ত ৰাতিপুৱা টোপনি মাৰা নাই 3টা বজাতে জগাইছে গোটা কেইটাই ৰেডি কিবা কাৰণে এইমাত্ৰ মই ৰেডি হৈছোঁ উঠি বুলি এতিয়া যাওঁ দাৰ্জিলিং ৰাতি কিমান কষ্টৰ মাজেদি কিমান কষ্ট হৈছে ৰাতি কি কাজিয়া হচ্ছে দার্জিলিং এক্সপ্লোর করবে এই অবস্থা বেয়া আছে অবস্থা বলে এটাই বেয়া এই শিলিগুড়িতে অবস্থা বেয়া আর দার্জিলিং যাব হইছে আর একা একা তেরা রাস্তায় যাব আমি কিমান টাইম লেডিছো টাইপ মেকআপ কৰি আছা বাপ ৰে বাপ এই 4টা বজাত মেকআপ হতে ব্রাদার গুড মর্নিং এই কেইটা বাজিল সেই আমি 5টা বজাত কি 5টাত কোচ 3টা বজাত উঠছো আর ততে কেইটা বাজিছে 5টাত উঠছা বঢ়িয়া তো বুঝাবো আমি ভাই বলা বলা এটুৱে বস্তু আৰু বেলেগ নাই ন এই গো এই হোৱা ঠিকে আছে আমি ঘূৰিম আমাৰ নাই তাতে যাই ঘূৰিম কপি আছে পুৱাই পুৱাই ঠাণ্ডাত লাষ্ট 5 দিনলৈ যাওঁ যাই গাড়ী পাইছোঁ বাকীকেইটাহে ক'ত গ'ল সেইটো কিন্তু ভাবি আছোঁ মই এই এনে প্ৰাইচ ফিক্স কৰি আছে मिरिक हो गया आपका कितना कितना पड़ेगा मिरिक होगा हम लोग का भाड़ा 5,000 कितना है निरीख होके भाड़ा 5,000 সি কিন্তু এনে স্কেম যেন লাগি যে কি दान हो गया ये वाला गाड़ी ৰাতিপুৱাই কাজিয়া প্ৰেছাৰ সেই দালাল বহুত ইয়াত গাড়ী মালিক কোন ড্ৰাইভাৰ কোন কাক কি ধৰিব নোৱাৰি তেওঁ এডজাষ্ট কৰি কিনে এখন গাড়ী ল'লোঁ 2500 টকাত ব'লা এই বেগ পেকিং হৈ গ'ল রাতিপুৱা হ ভাই তোর মেসেজ আছে এই 5টা বজাত ট্ৰেইনিঙত বিজি আৰ্মিবোৰ বেংগলোৰ सिर्फ 10 रुपये लेता है इधर और हमारे उधर लूट देता है लूट सिर्फ 10 रुपये देखो চাহ কাপ খাই লওঁ আহি আহি দে দে ফ্ৰেছ হৈ লওঁ চাহ পানী খাই লওঁ আৰু এই বুলবুল এই বুলবুল কিবা লাগে পইচা লাগে দিদি চাহৰ দোকান साहब मिलेगा सुबह सुबह साहब मिलने का मजा भी कुछ लगे अच्छा लगा ना मस्त लगा ना सुबह सुबह সঁচাই কৈছোঁ চাই বহুত ভাল লাগিছে দাৰ্জিলিং চাই সঁচাই খাব লগা আলহামদুলিল্লাহ কৈছোঁ যাবা পাৰফেক্ট এবাৰ খালে খাব লাগে এইখন চোৱা আহিব আহিলে আহিব ইয়াত চবখিনি সুবিধা আছে এইখন দেখাই আছোঁ ষাঠি ৰেষ্টুৰেণ্ট যাত্ৰা আৰম্ভ আকৌ ধুনীয়া नजारा सुबह सुबह देखो पहाड़ ही पहाड़ কাঞ্চনজঙ্ঘা বগা বগা এই বগা বগা কাঞ্চনজঙ্ঘা দাৰ্জিলিং গৈ পেলাই আৰু ভালকৈ দেখা পাম আৰু এইটো কাষেৰে থৈ দিলোঁ ৰাস্তা ऐसे घूमने आया जोश में होश गवा गया ऐसा हो गया पैसा मांग अभी पैसा मांगना पड़ेगा घर से इसीलिए जितना हो सके
सस्ते से सस्ते होटल दिखाना हमें। वो तो स्टेशन में सस्ता से सस्ता भी है, लेकिन वहाँ से मॉल रोड बहुत दूर है, मॉल रोड फायदा नहीं है। हाँ फायदा गाड़ी नहीं। भाड़ा उतना लग जाएगा। हाँ तो फिर हाँ मॉल रोड के पास ही रख देना सस्ती में। हम रोड पे छोड़ेंगे। वो भिखारी लोग क्या कर रहे हो? ए कोई बात नहीं, हो जाएगा। उधर भिक्षा मांगेंगे, भिक्षा मांगेंगे, उधर भिक्षा मांगेंगे। ওই যে উপর রাস্তাটো আছে ন, এইটো টাইগাৰ হিলৰ যোৱা ৰাস্তা। টাইগাৰ হিল আমি 4 তাৰিখে যাম, ৰাতিপুৱা যাম। তাৰপিছত स्टेशन से मॉल रोड कितना दूर है पैदल? এইটো কাঞ্চনজঙ্ঘা। वेलकम टू दार्जिलिंग। आ गया हम लोग दार्जिलिंग। और অকণমান পিছতে আমি দেখা পাম কাঞ্চনজঙ্ঘাৰ পাহাৰখন। এইটো হ'ল কাঞ্চনজঙ্ঘাৰ পাহাৰখন। ইমান ধুনীয়াকৈ দেখা পাইছোঁ। এই दिख रहा है पूरा बर्फ है। पूरा बर्फ है ना, पूरा बर्फ। এই আমাৰ টয় ট্ৰেইন কাইলৈ ইয়াতে যাত্ৰা আছে। জাষ্ট কি পালোঁ, মল ৰোড পাই গ'লোঁ। মল ৰোড পাই গ'লোঁ। এই বস্তুবোৰ নামাই আছোঁ। আৰু পূৰ্ণিমা হোটেল, এইটো পূৰ্ণিমা হোটেল যাইছোঁ। পূৰ্ণিমা এই চাওক ওপৰত। হোটেল দেখোন বহুত ওপৰত, বহুত ওপৰত। খোজকাঢ়ি ভাগৰি গৈছোঁ। এই পুৱাই সেই 4টাতে উঠিছোঁ। এতিয়া জাৰ্ণি কৰি আছোঁ খোজকাঢ়ি। ভাল লাগিছে দাৰ্জিলিং আহি, এনজয় হৈছে। লাইফটোত এনজয় কৰিব লাগে, এক্সপ্ল'ৰ কৰিব লাগে, চাব লাগে জেগাবোৰ। কিমান দিনৰ জিন্দগী, জিঅ'তে খুলকে জিঅ'। এই দাৰ্জিলিং পূৰা ঘূৰিম আৰু পূৰা ঘূৰিম ফুৰিম, এনজয় কৰিম নব্ৰ। এইটো হোটেল পূৰ্ণিমা। চাওঁ ভিতৰত কি আছে কি নাই, যদি মিলে ৰেটে দামে বস্তু লৈ লওঁ। ফাইনেলি আমি মলতো থাকিম বুলি হেৰি কৰিলোঁ আৰু মলতো থাকিলোঁ, ৰুম ল'লোঁ। এইটো মোৰ ৰুম। বহুত আচ্ছা ভিউ, বহুত ধুনীয়া ভিউ আহে ইয়াৰ পৰা। এই চোৱা कितना अच्छा दिख रहा है, खूब धुनिया नज़ारा। ये तो हमारा बेड, ये छोटा सा बाथरूम। ठीक है, 1500 में क्या देगा और ठीक ही है, साफ से 1500 टका। और बाकी লগৰবিলাকক দেখাই আছোঁ, সিহঁতৰ ৰুম আছে। এইটো ঐ গাইছ বল ओ गाइस ঠিক আছে, এডজাষ্ট হৈ গয়া। ठंडा खूब ठंडा আছে। খুব ঠান্ডা, খুবও ঠান্ডা। 6 ডিগ্রি সেলসিয়াস। -6 ডিগ্রি দার্জিলিং। भाई लोग हैप्पी है? व्यू पॉइंट कैसा है ये तुम लोगों का? ओए व्यू पॉइंट टूटा घर है, टूटा हाउस। कौन सा टूटा हाउस?